এইটো কি ধৰিব পাৰিছেনে? এয়া হৈছে ছাই, কিন্তু এইটো সাধাৰণ ছাই নহয়। এইখিনি যিটো আমি কাঠখৰিৰ পৰা জুই জ্বলালে যিখিনি ছাই পাওঁ সেইখিনি ছাই নহয়। এইখিনি হৈছে মাটিমাহৰ ছাই, মানে মাটিমাহ গা গছৰ ছাই। মাটিমাহ সৰোৱাৰ পাছত যিখিনি গা গছ ৰৈ যায়, সেই গা গছখিনি জুই জ্বলাই এই ধৰণে পুৰি ছাই কৰি লোৱা হয়। আৰু এই ছাইখিনি মই এতিয়া ইয়াৰ পৰা এটা ধুনীয়া খাৰ প্ৰস্তুত তৈয়াৰ হয় ইয়াৰ পৰা, আৰু সেই খাৰখিনি মই এতিয়া তৈয়াৰ কৰি আছোঁ। আৰু এই ধৰণে এখন কপাহী কাপোৰ ওপৰত দি লৈছোঁ, আৰু তলত এখন চেকনি আছে, মানে ডাঙৰ চেকনি, তাত দি লৈছোঁ। যি ধৰণে আমি সৰুতে ধান খেৰৰ ছাইখিনি পুৰি পিনি যি ধৰণে খাৰ তৈয়াৰ কৰিছিলোঁ, সৰুতে ময়ো কৰিছিলোঁ, বা মাহঁতেও কৰে, বা আইতাহঁতেও কৰিছিলে, আৰু সেইখিনি দি আমি চুলি ধুইছিলোঁ। আৰু ঠিক তেনেদৰে আজি এই খাৰখিনি মই সেই ছাইখিনি যেনেকৈ কৰে তেনেদৰে কৰিছোঁ। কিন্তু ইয়াত খেৰ নাই যেতিয়া কি কৰিম, এইটো কাৰণে এখন ওপৰত কপাহী কাপোৰ দি লৈছোঁ, আৰু কপাহী কাপোৰখনৰ ওপৰত ছাইখিনি দিছোঁ। গোটেই ছাইখিনি দিয়াটো দেখাবলৈ নহ'ল, ছাইটো আৰু ছাই আৰু কিন্তু দেখাম, গতিকে ছাইখিনি দিয়াৰ পাছতে দেখাইছোঁ আপোনালোকক। পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু কাৰণ বহুত নতুন নতুন প্ৰজন্মই আজি এইবোৰ খাৰ দেখা পোৱা নাই, আৰু হয়তো খায়ো পোৱা নাই। সেইটো কাৰণে বোলো ভিডিঅ'টো লৈ আহিছোঁ, গতিকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আজি প্ৰজন্মই চিনি পাওক। আৰু এই ধৰণে অলপ অলপকৈ এটুপ এটুপকৈ পানী ঢালি দিব, তেতিয়া এটুপ এটুপকৈ ওলাব। গতিকে মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কৈছোঁ, যাতে সকলোৱে জানক যে এই ধৰণৰ এবিধো খাৰ আছে। কলগছৰ গা গছৰ বা ভীমকলৰ খাৰ সকলোৱে খাই পাইছে, কিন্তু এইবিধ খাৰ হয়তো বহুতে খাইছে, বহুতে খোৱা নাই। এই ধৰণে মই চেকনি এখন তলত লৈছোঁ, আৰু এই কপাহী কাপোৰখন ওপৰত দি দিছোঁ, আৰু এনেকৈ এতিয়া মই খাৰ উলিয়াই আছোঁ ইয়াৰ পৰা। আৰু শেষত আপোনালোকক দেখাম বাৰু খাৰখিনি কেনেকুৱা হয়। আৰু এই খাৰখিনি যেতিয়া মাটিমাহত দি খায়, সেয়া চেকনিখন চাওক, মাটিমাহত দি খাই ইমানেই মাটিমাহৰ সোৱাদটো বহুত বেছি সোৱাদ লাগে খাই, ইয়াৰে খাৰটো মাটিমাহত দি খালে। আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো সেইটো কাৰণে মই শ্বেয়াৰ কৰিব কৈছোঁ। আগতেতো মই ভিডিঅ' বনালে শ্বেয়াৰ কৰিব নকওঁ, ভাল পালেতো এনেও শ্বেয়াৰ কৰিব, কিন্তু আজি কৈছোঁ শ্বেয়াৰ কৰি দিব, তেতিয়া নতুন প্ৰজন্মই জানিব যে এনেকৈও এবিধ খাৰ তৈয়াৰ কৰি খাব পাৰি, আৰু এই খাৰবিধ আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। সেইটো কাৰণে বোলো ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈও নাপাহৰিব। আৰু আপোনালোকে মাটিমাহৰ গা গছৰ যিটো ছাইৰ পৰা বনোৱা খাৰটো আপোনালোকে খাই পাইছেনে, তাকো জনাব, তেতিয়া ভাল লাগিব। আৰু এতিয়া মই আপোনালোকক শেষত দেখাই আছোঁ খাৰখিনি কেনেকুৱা হয়, উলিয়াই মানে খাৰখিনি সৰাৰ পাছত গোটেইখিনি আপোনালোকক দেখাম। আৰু এই ছাইখিনি মই আনিছোঁ মোৰ জেঠাই ঘৰৰ পৰা। মোৰ দেউতাৰ এগৰাকীয়ে বায়েক আছে, আৰু এই জেঠাই ঘৰতে প্ৰতি বছৰে এইখিনি খাৰ বনায়। মই ঘৰত গ'লে প্ৰায় আনিব পাহৰি থাকোঁ, এইবাৰ কিন্তু লৈ আনিছোঁ আৰু বনাইছোঁ। আৰু এইয়া চাওক, এটুপ এটুপকৈ পানী এনেকৈ এটুপ এটুপকৈ সৰি আছে, এই ধৰণে সৰাব লাগে। আৰু এয়া শেষৰ সেইখিনি দেখাইছোঁ, এয়া ইমানখিনি ওলালে। আৰু এনেকৈ চিচা বটল এটাত ভৰাই থৈছোঁ, আপোনালোকেও চিচা মতে বটল বা বৈয়ামত ভৰাব, যিহেতু খাৰ হয় ন। এয়া চাওক, এইখিনি এতিয়া খাব। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।